মেইন কালপ্ৰিট হলে কল্প কিয় চাগে মিছা কথাই কৈছে মানে এইটো কল্প ন তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে চাগে আগতে এনেকুৱা ভিডিঅ' ক'তো পোৱা নাছিলে হয় সঁচাকৈ কৈছোঁ যে চেণ্ডেলো ৱেৰেণ্টিত আহে মানে মই ক্ৰক্সৰ একবাৰ চেণ্ডেল পাত লৈছিলোঁ যোনটো মই গম পোৱা নাছিলোঁ যে ৱেৰেণ্টিও থাকে লগৰ এটাও লৈছিলে ছেম চেণ্ডেল 4,000 টকা দি তাৰপিছত কি হ'ল 2 মাহমান ইউজ কৰাৰ পিছতে তাৰ গোটেই তলৰ পৰা আঠা ওলাই গ'ল তাৰপিছত সি তাতে গৈ কিনে সুধিলে যে এইটো এতিয়া কি কৰিম তো সিহঁতে কৈছে যে ৱেৰেণ্টি ক্লেইম হয় সি তাৰ চেণ্ডেলটো তাতে থৈ আহিলে থৈ অহাৰ পিছত সিহঁতে মানে গোটেই যি য'ত ওলাই গৈছিলে আঠা এনল যিমানখিনি বেয়া হৈছিলে সেইখিনি গোটেই ঠিক কৰি কিনে 3 দিন 4 দিন তাতে ৰাখি কিনে গোটেইখিনি ঠিক কৰি কিনে চেণ্ডেলটো পঠাই দিছিলে সি আহি কিনে মোকো ক'লে কাৰণ কিয় মোৰো সেনেকুৱাই হৈছে চেণ্ডেলটো কিন্তু মোৰ কি 1-1.5 বছৰ পিন্ধিলোঁ মই পিন্ধাৰ পিছত মোৰো আঠাটো ওলাই গৈছে ছাইডেৰে তো সি মোক কোৱাৰ পিছত এতিয়া কংকনৰ মই গৈ আছোঁ চেণ্ট্ৰেল মল মোক কাৰণ মোৰতো বহুত টাইম হৈ গ'ল 1.5 বছৰে হৈ গ'ল তো ঠিক কৰি দিয়ে নে নিদিয়ে নাজানো মানে কি মুচিৰ তাতো কৰিব পাৰি কিন্তু মুচিৰ তাত কৰিলে কি হয় সিহঁতৰ আঠাটো বেয়া হৈ যায় বুলি কয় আৰু যোনটো কোম্পানীৰ চেণ্ডেল হয় সেই কোম্পানীয়ে যদি দি আছে কৰি কিনে তো বেলেগত আৰু কিয়নো কৰোঁ তো চাওঁ এতিয়া কি হয় আৰু কোনটো চেণ্ডেল হয় সেইটো আপোনালোকক দেখাই আছোঁ সো গাইজ চেণ্ডেলটো এইটোৱে আছিলে আৰু প্ৰব্লেমটো হৈছিল যে এইটো এনেকৈ আঠা ওলাই গৈছে তাৰপিছত ইয়াৰ পৰা গৈছে আৰু 3 মাহ ৱাৰেণ্টি থাকে মানে মোৰ 3 মাহৰ ভিতৰতে ইমান দিনেই হ'ল আৰু এইটো হৈ যাব তো কিমান দিন লাগিব এইটো 15 ডেজ আৰু আপোনালোকে চাওক ক্ৰক্সৰ গোটেই কালেকশ্যন আৰু এইটো শ্ব'ৰুমটো আছে চেণ্ট্ৰেল মলত আৰু গোটেই কালেকশ্যন চাওক আৰু আপোনালোকে যদি ক্ৰক্স লয় তেতিয়াহ'লে নিজৰ হিচাপত এনেকৈ মডিফাই কৰিব পাৰে এনেকুৱা যেনেকৈ লেটছ পাৰ্টি তাৰপিছত এনেকুৱা টাইপৰ বহুতখিনি এলফাবেট আছে ন মই আজি চেলছমেন হৈ আছোঁ আৰু এইচাইডে আপোনালোকে এইখিনি চাব পাৰে ইয়াত এলফাবেট আছে ইয়াত লিখা আছে ক্ৰক্স মানে যেনেকুৱা যি এলফাবেট লাগে আপুনি যদি লুডু কিনি ভাল পায় আপুনি যদি ছুপাৰমেনৰ ষ্টিকাৰ ভাল পায় এইচাইডে ছুপাৰমেন আছে আপোনাৰ বানানা কল আছে এইটো তাৰপিছত হানি বি আছে বহুতখিনি আছে ইয়াতে অনলি 250 এটা ষ্টিকাৰ 250 এনেকৈ এইচাইডে আপোনালোকে দেখা পাইছে এলফাবেট আৰু ইয়াতে আছে এক্স তাৰপিছত এই চাইডে আছে ডব্লিউ এনেকুৱা গোটেইখিনি এলফাবেট আছে আৰু এইকেইটা আপোনালোকে দেখা পাইছে ডাইচ লুডু খেলা ডাইচ আৰু এইবোৰ যোনবোৰ হোল্ড আছে এই হোল্ডবোৰত এনেকৈ ধুনীয়াকৈ ষ্টিক কৰি দিয়ে এইবোৰ লগাই কিনে দেখাই দিয়ে এটা লগাবতো নাজানো এই চাইডে লগাই কিনে দাদাই দেখাব so easy yes like সো গাইজ ইনফৰমেশ্যনটো আছিল ৰং মানে কি হ'ল 3 মাহলৈকেহে ৱেৰেণ্টি থাকে তো মই সুধিলোঁ ৱেৰেণ্টি ক্লেইম কৰিব লাগে আৰু ল'ৰাজনে ক'লে যে 3 মাহৰ ভিতৰতহে ৱেৰেণ্টি ক্লেইম হয় তোমাৰটো কিমান হ'ল তো মোৰতো 1.5-2 বছৰ হৈ গৈছিল মই মানে ঘপককৈ কৈ দিলোঁ আৰু যে মোৰো 3 মাহে হৈছে আৰু নহ'লে মই নাপালোঁ হয় এনে কৈ দিয়াৰ পিছতো একো নাচালে কাগজ বা কিবা একো বা এনেকৈ লোৱা টাইমত যোনটো ফোন নাম্বাৰ দিয়ে এনেকৈ লোৱা থাকে এইবিলাক একো চোৱা নাই তো ডাইৰেক্ট কৈছে হৈ যাব দিয়া ভালে পালোঁ আৰু হৈ গ'ল যদি এটা মিছা কথা কৈ কিনে যদি হৈ যায় হৈ গ'ল আৰু ভালে পালোঁ চেলছমেন সিয়ে আছিলে কাউণ্টাৰত থকাজন মানে যোনে কেছ লয় সি নাছিলে মানুহজন সেই দেৰিকৈ আহিলে মোৰ চেণ্ডেলটো লোৱাৰ পিছতে আহিলে সেইটো কাৰণে ইমান বেছি নাচালে ডাইৰেক্ট লৈ লৈছে আৰু ফোন নাম্বাৰটো দি আহিছোঁ কৈছে কি ফোন কৰিম বুলি তো লৈ লোৱাৰ পিছতো চাগে হ'বই আৰু কাৰণ হ'ব বুলিয়ে কৈছে মাজে মাজে মিছা কথা ক'ব লাগে ইমানো নহয় মেইন কালপ্ৰিট হ'লে কল্প সি মোক কৈছিলে যে লাইফ টাইমলৈকে থাকে কিন্তু একো লাইফ টাইমলৈকে নাথাকে 3 মাহলৈকে থাকে সিও চাগে মিছা কথাই কৈছে দিন ভাল আছিলে মিলি গ'ল